हेलो गाइज गुड मॉर्निंग होkolure नमस्कार jonai আজি ভিডিওটো স্টাर्ट কৰি দিছো বহুত দিনৰ মূৰত ভিডিও বনাইছো বৰ অকৰা কৰা লাগিছে নিজকে দেখিবলৈও অকৰা কৰা গতেই লাগিছে আৰু ৰাতিপুৱা মৰ্নিং 7:30 মান বাজিছে মই উঠি মেলি মুখ হাত ধুই আহি ঘৰ ঝাৰু দিছো লগতে নিজৰ বেডিংখন সফা কৰি লৈছো এয়া মানে কম্বল সম্বল বিলাক ৰাতি ঠাণ্ডা বহুত হৈছে যে সেইকাৰণে আৰু কম্বল দাঙিবই পৰা নাই কিমান গধুৰ মানুহটো খিনমিন যে পাতলা কম্বলখন গধু বহুত হৈছে আৰু সেইকাৰণে দাঙিবই নোৱাৰিছো জানেনে যেনে তেনে থৈছো আৰু দাঙি মেলি তাৰ পিছত এনে আৰু অলপ এনেকৈ সদায় ৰুমটো সজাই পৰাই নিজৰ কামবিলাক আগবাঢ়ি যাওঁ কৰিয়ে যাওঁ এতিয়া ঘৰ হাৰিছো এয়া যেনে তেনে ঘৰটোকে হাৰি লওঁ বোলো ৰাতিপুৱা যেহেতু হৈছে ঘৰটো নাহাৰিলে মনটো ভাল নালাগে যে সেইকাৰণে ঘৰটোকে হাৰি লৈছো আৰু মোক দেখিছেনে বাৰু টাৱেলখন পিন্ধি আছো কেনেকুৱা লাগিছে দেখিবলৈ ইমান বেয়া লাগিছে নিজকে এইফালে চাওক আমাৰ গৰু পোৱালি দিলে এয়া ককা নাতি বগুচাত উঠি আছে এইকেইটা চাওক গৰু পোৱালি কি আমাৰ 3 দিন হৈছে আৰু আজি এটি এইফালে আমাৰ বাকি কেইটা গৰু আছে গোহালিত আৰু এয়া আমাৰ লাই শাকৰ খেতি দেই লাই শাকৰ খেতি ঘৰ মানে আমাৰ হেহতিয়াকে হিছে যে হেহতিয়া লাই আৰু হিচি থৈছে ফুলি ওলাইছে আৰু এতিয়া গজিছে এয়া আমাৰ চাৰিও ঘৰটোৰ কাষৰ ঘৰটো চোতালখন আমাৰ অকল বালি দেই চাওকচোন ৰ'দটো কিমান ডাঙৰকে ওলাইছে মৰ্নিংতে শুই উঠিছো ৰ'দটো ইমান ডাঙৰকে ওলাইছে এইটো আমাৰ ঘৰৰ ভতুৱা কুকুৰটো ৰাতি হলে বিন্দাস শুই থাকে এইফালে আমাৰ দাদাৰ ল'ৰাটো বেটা ককাকৰ পকৰে গৈ আছে এয়া আমাৰ বৌ ৰাতিপুৱা ঘৰ ঝাৰু দি আছে আৰু মই ভিতৰত কিবা এটা বনাই আছিলো জানেনে এয়া হৈছে আপোনালোকক কৈ দিওনে কি বনাইছো মই এয়া বনাইছো মই বৰা চাউলৰ জলপান মানে ভাতৰ গতে বনাইছো আৰু বৰা চাউল দি বনাই আছো আৰু আমাৰ মৰ্নিং মানে ব্ৰেকফাষ্টটো চাহ আৰু ইয়াৰ লগতে হয় আৰু আপোনালোকৰ বাৰু কেনেকে ব্ৰেকফাষ্ট কৰে জনাবচোন দেই আমি বাৰু এনেকে নৰমেল এনেকে কিবা কিবি খাই থাকো আৰু ঘৰৰ গৰু গাখীৰ আছে সেইকাৰণে বৰা চাউল কেইটা ঘৰত এনে পৰি আছিল কাৰণে বনাইছো এনেকে বনাই মানে 2-3 দিন হৈছে আৰু খাইছো আৰু তাৰ পিছত আৰু এনেকে কিবা কিবি বনাই খাওঁ আৰু চাহৰ লগত যিহেতু খাই বহুত ভাল লাগে সেইকাৰণে আমাৰ ঘৰটো কেঁচা দেই দেখি প্লানি বেয়া নাপাব বেৰবিলাক আমি মাটিৰে লেপি থৈছো এইফালে আমি চাহ খাবলৈ বহি আছিলো চাহ খাই আছিলো আমাৰ ল'ৰাটোকো বোলে চাহ লাগে সি যে চাহত ইমান বলিয়া জানেনে চাহ খাই মানে এতিয়া চাহ তাক মানে কাপ এটাত এক্সট্ৰাকে চাহ দিবই লাগিব নহলে মানে কিমান ককাকক কিমান জোৰ কৰে বাটি এটা আন মোকো চাহ দে এনেকে কৈ মানে চাহ খায় মায়ে আকৌ তামোল খুন্দি আছিলে মই চাহখিনি দি দিলো সেইকাৰণে তাতে আৰু মোৰ ভোক লাগিছিলে প্ৰায় 10টা মান বজাত আৰু ভোক লাগিলেগে তাৰপা এইয়া ভাত উলিয়াই লৈছো খাবলৈ খাই বৈ আছো আৰু প্লিজ লাইক শ্বেয়াৰ কৰি দিব